অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহন টিফুত উপস্থিত পাৰ্বত্য জিলাৰ বনজ সম্পদ ৰক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কাৰ্বি পৰিষদৰ সচিবালয় এজাক বৰষুণতে প্লাবিত ডিফু মেইন বজাৰ গ্ৰাহকে লেতেৰা পানী গছকি কৰিব লাগে বজাৰ সমাৰ নিলিপ্ত ডিফু পৌৰসভা নিলিপ্ত ডিফু বজাৰ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত টিফুত উপস্থিত হৈ মেডিকেল কলেজ হস্পিটেলৰ কোভিড ৱাৰ্ড পৰিদৰ্শন ICU কোঠালি উদ্বোধন নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছোঁ পিতং বাতৰিলৈ 15 জুনত অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহন দ্বিতীয়বাৰৰ বাবে উপস্থিত হয় পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ টিফুত জিলাখনৰ বনজ সম্পদসমূহ ধ্বংসৰ পৰা ৰক্ষা কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলাপ আলোচনা কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় কক্ষত জিলাখনৰ যথেমতে অবৈধভাৱে কাৰ্বি আংলং বনা অঞ্চলৰ পৰা শিল বালি কয়লা মূল্যৱান কাঠ আদি অবৈধ সৰবৰাহকাৰীয়ে বহি জিলা তথা বহিৰ ৰাজ্যলৈ চালান দি থকা খবৰ সততে পোৱা যায় এনে সময়তে বনজ সম্পদ ৰাজ্যৰ ৰক্ষাৰ সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সহিত টিম কাৰ্বি আংলঙৰ সদস্যসকলৰ সৈতে আলোচনা বিলোচনা আগন্তুক দিনৰ বাবে শুভ ইংগিত বহন কৰিছে বনজ সম্পদসমূহ পৰিষদৰ অধীনলৈ অনাৰ স্বাৰ্থত দিহা পৰামৰ্শ কৰা হয় উল্লেখ্য এই আলোচনাত পৰিষদৰ কাৰ্যবাহী সদস্য MSCৰ লগতে বিধায়ক বিদ্যা সিং ইংলেং ৰূপ সিং তেৰণ তৰ সিং ৰংহাং উপৰিও মুখ্য সচিব জিলা আৰক্ষী অধীক্ষক জিলা উপায়ুক্ত প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে দ্বিতীয়বাৰৰ বাবে কাৰ্বি আংলঙত আজি বিশেষকৈ মই গাৰ্জেন মিনিষ্টাৰ হিচাপে এই কাৰ্বি আংলং জিলাৰ আজি এই কাৰ্বি আংলং কাউন্সিলৰ অফিচত আমি হলত আমি এখন ৰিভিউ কৰিছোঁ প্ৰতিটো বিভাগৰ ইয়াতে বিষয়া কৰ্মচাৰীসকল আছে ষ্টেট গভৰ্ণমেণ্টৰ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টৰ আমাৰ ৰিপ্ৰেজেণ্ট আছে ইয়াতে CM আছে তুলিৰাম ৰংহাঙৰ নেতৃত্বত আমাৰ MP MLA EM সকল আছে MSC সকল আছে আৰু ষ্টাফ আমি সকলো বহি ইয়াৰ অভাৰঅল ডেভেলপমেণ্টৰ ওপৰত আমি কথাবিলাক পাতিছোঁ গোটেই ৰিভিউ চাইছোঁ যে বহু কাম আমি অলপ কৰিব লাগিব এই পাহাৰীয়া জিলাখন উন্নতিৰ শিখৰলৈ নিবলৈ হ'লে আমাৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন আছে আমাৰ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ আমি সকলো সমানে আগুৱাই লৈ যাব লাগিব উন্নয়নৰ শিখৰত ইয়াত পেণ্ডিং ইছ্যুজবিলাক আমি আলোচনা কৰিছোঁ আৰু কিছুমান ছাবজেক্ট 2-3টা বিশেষ ট্ৰান্সফাৰ কৰিবলগীয়া আছে এই কথাটো তেওঁলোকে আজি ইয়াতে মিটিঙত আলোচনা হৈছে আমি এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি কেবিনেট যদি পাছ কৰিব পাৰোঁ এক্সাইজ হওক ট্ৰান্সপৰ্ট হওক এনেধৰণে কেইটামান ডিপাৰ্টমেণ্ট ইয়াৰ পৰা যদি হৈ যায় তেওঁলোকৰ ইয়াৰ যিটো এনুৱেল বাজেটটো আমি অকণমান বৃদ্ধি কৰিব লাগিব এতিয়া যিটো 400 কোটি টকা আছে ইয়াৰ ডেভেলপমেণ্টত অলপ শ্বৰ্টেজ আছে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি কিমান বঢ়াব পাৰোঁ আমাৰো চৰকাৰৰ বাজেটৰ ওপৰত নিৰ্ভৰ কৰিব আমি ভাবিছোঁ যে এইটো অকণমান আমি এইখিনি কথাত চাম আৰু ৰেভিনিউ ইনকামটো লাগিব ইয়াতো লোকেলি আৰু যিখিনি পেণ্ডিং আছে গোটেইখিনি অকণমান চাইছোঁ যে ৰিভিউ কৰি ফাৰ্ষ্ট যিহেতু এখন মিটিং হৈছে আমি আকৌ পৰৱৰ্তী সময়ত মাহে মাহে আমি এইবিলাক কথা আলোচনা কৰি থাকিম অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে কাৰ্বি আংলং জিলাৰ ৱেষ্ট কাৰ্বি আংলং জিলাৰো বহু প্ৰব্লেম আছে বৰ্ডাৰ প্ৰব্লেম আছে এনেকুৱা ধৰণৰ আছে আমি তাত এটা BOP বেটেলিয়ান ট্ৰেইনিং কেম্পৰ কথাও চিন্তা চলি আছে এখন চৰকাৰৰ পৰা সেইবিলাক হ'লে আমাৰ যি এনক'ৰ্চৰ কথাও আমি আলোচনা কৰিছোঁ সিফালৰ পৰা যে সেইখিনি প্ৰব্লেম আমি পাৰোঁ চাওঁ কিমান ধৰণৰ সহায় কৰিব পাৰোঁ এইখন এইটো পৰিৱেশটো নিয়ন্ত্ৰণ হোৱাৰ লগে লগে আমি এই ডেভেলপমেণ্টৰ কামত আমি লাগি যাম গতিকে আপোনালোক সকলোকে সাংবাদিক বন্ধুক মই ধন্যবাদ জনাইছোঁ আপোনালোকো সহায়যোগ ৰাখিব আমাৰ দুটাই আমি কৈছোঁ যে পিচ এণ্ড ডেভেলপমেণ্ট শান্তি হ'লেই উন্নয়ন হ'ব এই দুটা কাম লৈ আমি সকলোৱে টিম কাৰ্বি আংলং হিচাপে আমি DC SPকেও কৈছোঁ আমি আমাৰ MLA CM মই গাৰ্জেন মিনিষ্টাৰ হিচাপে মোৰ যিখিনি ইয়াত হেল্প কৰিব লাগে অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে সেইখিনি মই মোৰ ফালৰ পৰা ত্ৰুটি নহ'ব মই তেওঁলোকৰ লগত আছোঁ আৰু আমি যাতে এই কাৰ্যকালত আমি যদি এই পাহাৰীয়া জিলাখন আৰু উন্নতি শিখৰলৈ নিব পাৰোঁ তাৰ সকলো ধৰণৰ পদক্ষেপ আৰু আন্তৰিক প্ৰচেষ্টা চলাই যাম ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ
এজাক বৰষুণতে বোকা পানীৰে কৰ্দময় হৈ পৰে ডিফু মেইন বজাৰ অস্বাস্থ্যকৰ বোকা পানী খচি খচি কেনেকৈ বজাৰ সমাৰ কৰিব লাগে বিভিন্ন গ্ৰাহকে চাহক আমাৰ বিশেষ প্ৰতিবেদন দুবাল পিতা বৰষুণ নহয় কিনকিনিয়া বৰষুণ এই দুজাকমান কিনকিনিয়া বৰষুণতে ডিফু প্ৰধান বজাৰৰ দৃশ্য চাওক শুকান মাছৰ বজাৰ মাছ মাংস তথা শাক পাচলিৰ বজাৰ কৰিবলৈ গ্ৰাহকে এই লেতেৰা বোকা পানী কচকি কচকি গৈহে কিনিবগৈ লাগে শাক পাচলি কিংবা মাছ মাংস ইফালে বিশ্বতা কভিড কাল সকলো সময়তে বিদ্যমান স্বাস্থ্যৰ প্ৰতি ভাবুকি কেনি গ'ল বিজেপি চৰকাৰৰ চাফাই অভিযান কেনি গ'ল ডিফু স্মাৰ্ট টাউন সজোৱাৰ বিজেপিৰ শ্লোগান কেনি গ'ল ডিফুৰ নগৰক সজাই পৰাই চাফ চিকুণ কৰিবলৈ সংকল্প লোৱা ডিফু পৌৰসভা কেনি গ'ল ডিফু বজাৰ কমিটি বিজেপি চৰকাৰৰ দিনত এই সকলোবোৰ আৱেগ শ্লোগান আদি স্বাৰ্থ হ'ল বাৰিষা কাল অহাৰ আগতে টোপনিৰ পৰা জাগি এই সন্দৰ্ভত পৌৰসভাই হাত ভৰি জোকাৰি কিবা পদক্ষেপ গ্ৰহণ কৰিবনে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত পাৰ্বত্য জিলাৰ ডিফুত উপস্থিত হৈ পৰিদৰ্শন কৰিলে ডিফু মেডিকেল কলেজ হস্পিটেল আৰু হস্পিটেলত থকা কভিড ৱাৰ্ড লগতে উদ্বোধন কৰিলে নতুন ICU কোঠালি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কাৰ্বি আংলং জিলাত কভিড পৰিস্থিতি বুজ লোৱাৰ লগতে ডিফু মেডিকেল কলেজ হস্পিটেলত থকা কভিড ৱাৰ্ড পৰিদৰ্শন কৰিলে কভিড ৱাৰ্ড ইতিমধ্যে হস্পিটেলখনত নতুনকৈ স্থাপন কৰা ICU কোঠালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মন্ত্ৰীয়ে ডিফু মেডিকেল কলেজ হস্পিটেলখন পৰিদৰ্শন কৰি উঠিয়ে স্বাস্থ্যমন্ত্ৰীয়ে সাংবাদিকৰ এক চমু সাক্ষাৎকাৰত মিলিত হৈ এইদৰে মন্তব্য আগবঢ়ায় মাননীয় মুখ্যমন্ত্ৰী তাৰপিছতে স্বাস্থ্যমন্ত্ৰী তেখেতসকলে এখন উদ্বোধন কৰিলে যদিও কিছু কাম এতিয়া বাকী আছে আমি সকলোৱে দেখিছোঁ এই কামখিনিৰ কাৰণেও আমাৰ ইতিমধ্যে ইয়াৰ আগতে দুবাৰকৈ আমাৰ কাৰিকৰী দিশৰ বিষয়া আৰু কমিশ্যনাৰ ছেক্ৰেটাৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী DME সকলোৱে চাই গৈছে ড্ৰেনেজ কিছু প্ৰব্লেম আছে সেইখিনি আমি এতিয়া ঠিক কৰিবলৈ লৈছোঁ ইয়াত আমাৰ 19খন ICU আছিল আজি আমি আৰু 21খন ICUৰ বিচনা উদ্বোধন কৰিলোঁ আমাৰ লগত CM তুলিৰাম ৰংহাং তাৰপিছতে আমাৰ স্থানীয় বিধায়ক নীলে ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্য বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকে ধৰি বিষয়াসকল আছিল আমি আশা কৰিছোঁ আজি 40খন হ'ল আৰু 10খন ICU আমি ইতিমধ্যে কাম কৰি আছোঁ 50খন ICU বিচনা ইয়াত হ'ব তেওঁলোকে থকাৰ কোনো পৰিৱেশ নাই এটা ৰুমকে দুভাগ কৰি দুজন এছিষ্টেণ্ট প্ৰফেচাৰ আছে HOD আছে এই গোটেই ব্যৱস্থাটো আমাৰো দৃষ্টিগোচৰ হৈছে আমি সেইকাৰণে এখেতসকলক 2-3বাৰ পঠাইছোঁ গতিকে ড্ৰেনেজ ছিষ্টেমটো ঠিক কৰিবৰ কাৰণে আৰু ইয়াত আপোনালোকে ভালকৈ জানে যে এই ঠাইটুকুৰা অলপ ওখ ঠাই আছিল কনষ্ট্ৰাকশ্যনৰ সময়ত ইয়াক হয়তো যি ধৰণে কৰিলে নহয় যিখিনি হস্পিটেল বহিছে সেইখিনি ল' লেণ্ড কাষত ওখ ঠাই গতিকে ইয়াৰ অকণমান হয়তো ড্ৰয়িং ডিজাইনত ক'ৰবাত ব্যতিক্ৰম হৈছে যাৰ কাৰণে এইখিনি হৈছে সেইখিনি আমি শুধৰাবলৈ এতিয়া আমাৰ এখন কমিটি মই গঠন কৰি দিছিলোঁ মই দায়িত্ব লোৱাৰ পিছত তেখেতসকল কমিটিয়ে এতিয়ালৈকে দুবাৰ আহি চালে আৰু গোটেই বিষয়টো গুৱাহাটী IITক আমি এতিয়া টেকনিকেল বিভাগক তেওঁলোকক দিছোঁ IITৰ লোকে আমাৰ এই পৰিস্থিতিটোক নিয়ন্ত্ৰণ কৰিব পৰাকৈ নতুন এটা ড্ৰয়িং কৰি দিব উল্লেখ্য যে মন্ত্ৰীৰ এই পৰিদৰ্শন কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং বিধায়ক কৰ্মে বিদ্যা সিং ইংলেণ্ড ৰূপ সিং তেৰণ দৰসিং ৰংহাং সাংসদ হৰেণ সিং পে প্ৰমুখ EM/MEC সকল উপস্থিত থাকে ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ সময় মানে চেক বিৰতিৰ
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Chorol hoy pokchukor jin da nang na. Igar koy bong manai wang sarak thane pokchukor ong. Ko pipono bong. Pipolote. Igar koy ni pokchukor eluti men do nang nam bidam thani chichakon elo. Ajo pordo lo ke bong. Pharmacy jingkira po bunan ke. Dam lang no hi ki long bang puji mini. Pokchokor dawai nang pidun tha. Ladakh atok 24/7 open pu. Zero anteng puduman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store, Ejeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita Ladakh long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan aber kipya number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং জিলাত অৱস্থিত বিভিন্ন প্ৰাইমেৰী স্কুলসমূহত এতিয়াও ঠিক মতে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম বিভাগীয়ভাৱে যোগান ধৰা হোৱা নাই। ইতিমধ্যে যোগান ধৰা ইউনিফৰ্মসমূহ যথেষ্ট নিকৃষ্ট বুলি অভিযোগ তুলিছে কেএছৰ নেতৃত্বই। পশ্চিম কাৰ্বি আংলং জিলাত অৱস্থিত বহু প্ৰাইমেৰী স্কুলসমূহ একেবাৰে ভিতৰুৱা অঞ্চলত অৱস্থিত হোৱাৰ লগতে কোভিড কালৰ বাবে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম যোগান ধৰাত পলম হোৱা পৰিলক্ষিত হৈছে যদিও কিছুমান ঠাইত অৱস্থিত প্ৰাইমেৰী স্কুলসমূহত ছাত্ৰ ছাত্ৰীৰ বাবে ইউনিফৰ্ম যোগান ধৰা হৈ গৈছে। কিন্তু যোৱাটো শিক্ষাবৰ্ষত যথেষ্ট নিকৃষ্ট মানদণ্ডৰ কাপোৰৰ যোগান দিয়া বুলি অভিযোগ কৰে কাৰ্বি ছাত্ৰ সন্থাই। যোৱা শিক্ষাবৰ্ষসমূহ যি হ'ল এইবাৰ নতুন শিক্ষাবৰ্ষত এনে নিকৃষ্ট মানদণ্ডৰ ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোগান ধৰা বেঞ্চ ডেস্ক আদি উন্নত মানদণ্ডৰ হোৱাটো কামনা কৰে ছাত্ৰ নেতাসকলে। আৰু এই সন্দৰ্ভত MSC চোকা নজৰ ৰাখিবলৈ অনুৰোধ কৰি ছাত্ৰ নেতা আগষ্টিন তেৰণে সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰি কয়। Nilitum Karbi Lochar Liasong West Karbi Anglong District Committee ahin pen nilitum ki puji polam theke la pohelo je sarbo shiksha abhijan mate SSA long hala LP la pen ki ME section jitu hala uniform ke ron la so apodu na se nilitum Ladakh theklong lo 2000 la pen te 18 la pen ke 19 la so session long bang nilitum theklong lo je penang anadim long bang ke guideline la pen ke norm setting ka viajok penang ana school long bang ke uniform ke lo poi fit sitame mesena quality bang ke students tumbang long pon pe la som senilitum thekdam long lo la pen ke penang anadim long bang ke ai students atuma mata uniform ka ching thang long le la son busra menilitum thekdam long la senilitum bang ke pinning lethot mate 1920 session bang ke la son kalidet nangji pu bang senilitum jasemet pinning pen bang elitum RD pipon lo jasemet penilitum RD pipon bang ke la hello je la so session long bang ke je 16 managing committee tum positame agadlen la pen ke norm sateng ben se alang litum claim nangji posini litum ahin pen ke tuning rilo la pen ke managing committee along positame badu afra matumle Ladakh uniform en punon jat punon halas uniform bangke quality bangke lang nangji pu bang sinil tum pudam tung uthak bangke litum mentu ni ta compromise on elo thek pen ka tuning ri kang tung bangke lalo 16 block along punon non ta apor dolang BMC tum ke alang litum ta arpudulo ka chelang dona bangke lapen ke managing committee tum musme agadlen lapen ke anom sateng ka follow jipu follow pon poposi nilitum ahin pen bangke ning chethe pon lo Hamena pra kundokor report kat news অভিশপ্ত 2005 চন ডিমাছা আৰু কাৰ্বিৰ মাজত প্ৰাণঘাতী সংঘৰ্ষত অনেক নিৰীহ লোকৰ মৃত্যু
হৈছিল এই সংঘৰ্ষত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক 5 লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল যদিও ক্ষতিপূৰণৰ নামত ভুক্তভোগী পৰিয়ালে আজিলৈ ফুটা কৰিও নোপোৱাৰ অভিযোগ তোলে ত্ৰিপুৰ লাংমিলি অঞ্চলৰ ৰাইজে লাংমিলি ৰাইজে চৰকাৰৰ পৰা আজি প্ৰায় 16 বছৰে হৈ অহা বঞ্চনাৰ কাহিনী সংবাদমেল জৰিয়তে ব্যক্ত কৰে ভাতৃঘাতী সংঘৰ্ষ শাম কটাৰ পৰৱৰ্তী সময় চৰকাৰে বিচৰা মতে ALO জমা দিয়া হ'ল সংঘৰ্ষত প্ৰাণ যোৱা 16জন মৃতকৰ নামত কিন্তু পৰিষদত কংগ্ৰেছৰ চৰকাৰ আহিল আৰু গ'ল বিজেপি চৰকাৰ আহিল কিন্তু এই সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ কৰা নাই পৰিষদীয় চৰকাৰে সেয়েহে বঞ্চিত ৰাইজৰ ক্ষোভ যে অনাগত 20 দিনৰ ভিতৰত যদি এই সন্দৰ্ভত পৰিষদৰ তৰফৰ পৰা একো পদক্ষেপ নলয় তেন্তে জংগী আন্দোলনত নামিব ভুক্তভোগী ৰাইজে নীলি হেমাছৰ আবাংকে Panera Mengleng, ako nilisupi amen ke ilis, abangke mesi tuponik diadlo. Ako premika pana bangke, bangko an bangke, ki oinhai tikang, ansi, hala sosopan ke apusi cepik daklo. Nilitum ke hem hum porti de nilitum avi pillo mika chokavi me chui lablo. Nilitum nil prananta nilitum kichibo saiden bor ilo. Setale tum konsela sorko pichai nilitum hanon anda na tingni delong la se prabjin ben ni tumhan la non bes din ang bong ni tumhan ajat pen seta la dak ni tumhak lardak pen alam ni tumhan dak nang thanang pu ni tum kidu ke sungwe ka tumlu ni lihem asorta thidun elo ni li sung maran talo ni li ke chubi pon uson ta ni li tum thi iglablo Kasidang mohang tame amus tani tum long lo sat la di masa ko sariaron hoti thi tumhan anke la ko lihin pen rap thulak ko selang ni lo kenal charging tumhan ta rap lo charging wan ta ni tum da dun lo tame ni tumhan mangke munang lang kompu kolam hodak ni lo hai lo ta chipi dun lo form ko pipia form anda sob cheklem lab ni tum ka ve dat pen ka chongdat cho se tame ko pipia form ni ke cholai la khota dam pik lo i preng ar jeng arbor jeng lo la ha form ke che samidun asinon an tame thang lam ta ladin ko yang bong thang dat alam sane alang tum deng konti la pen labang so saya mo pacun konti lo tangte nilitum mikri meklang pen tame nilitum council adon rilongan nilitum damsi che song panang kok la hen lo lasi labang so tangka la ke komane itu panglim ji apan kali la pen komat ne abang la ke political favor apan alang litum kadu ko be ke cepang choji apan kali bonta la ke kidu kesung be apan kero nangji pinangji atangka la pen apoy sapna Stefan Tenor report Cup News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ